নমস্কাৰ হৈতে পুনৰ আপোনাক সকলোকে আদৰি আনিছোঁ নগবল কাশ্মীৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম কেইটামান ধুনীয়া ধুনীয়া টিপছৰ কথা। আৰু টিপছকেইটা মই দেখিছিলোঁ ফেচবুক হওক, আপোনালোকে ইনষ্টাগ্ৰামত চাওক বা ইউটিউবত চাওক, বহুত ভাইৰেল টিপছ। আৰু সেইকেইটা কিমাননো সঁচা হয় টিপছকেইটা তাৰ বিষয়ে আজি আলোচনা কৰিম। বলক তেনেহ'লে বেছি পলম নকৰি সেই টিপছকেইটা আমি চাওঁ। আজি আমাৰ এক্সপেৰিমেণ্টৰ কাৰণে মই ইউজ কৰিম এই দুটা আঙুলি। আৰু ইয়াত ফাৰ্ষ্টতে আমি নখ পালিচ লগাই ল'ম আৰু তাৰ পাছত আমি কেনেকৈ নখ পালিচ ৰিমুভাৰ নোহোৱাকৈ ৰিমুভ কৰোঁ আপোনালোকৰ ওচৰত ডিছকাছ কৰিম। চ' এতিয়া মই লগাই ল'লোঁ দুটা আঙুলিত। আপোনালোকে ভাবিছে যে বাকীকেইটাত কিয় লগোৱা নাই, কাৰণ এক্সপেৰিমেণ্টটো কৰিবৰ কাৰণে মোক কেৱল দুটা আঙুলি লাগে, গতিকে দুটা আঙুলি লগাই লৈছোঁ। এতিয়া এক্সপেৰিমেণ্টৰ কাৰণে মই ল'লোঁ ফাৰ্ষ্টতে এটা কলগেট আৰু অলপ কপাহ, আৰু এইকেইটা দি পেলাই কেনেকৈ কৰোঁ দেখাম। আৰু লগতে নখ পালিচটোতো লাগিবই, গতিকে নখ পালিচটো লৈছোঁ। আৰু এতিয়া মই কেনেকৈ কৰোঁ আপোনালোকক দেখাম, চাওকচোন। ফাৰ্ষ্টতে মই অলপ কলগেট মই নখত লগাই ল'লোঁ আৰু তাৰপিছত এনেকৈ ৰিমুভ কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। এইটো মই ফেচবুকত বহুতবাৰ দেখিছিলোঁ, গতিকে ভাবিলোঁ এই এক্সপেৰিমেণ্টটো ময়ো কৰি চাওঁ সঁচাকৈ হয়নে নহয়। তেওঁলোকে তাত ৰিমুভ হোৱা দেখুৱাইছিল, কিন্তু মই যেতিয়া কৰিছোঁ ইয়াত কোনো কাম কৰা নাইকিয়া, অলপ অলপ গৈছে, কিন্তু ইমান বেছিকৈ ৰিমুভ হোৱা নাইকিয়া। গতিকে এইটো ৱৰ্ক নকৰে। আপোনালোকে যদি কোনোবাই ফেচবুকত দেখিছে আৰু ৱৰ্ক কৰে বুলি ভাবিছে, তেনেহ'লে আজি গম পাই গ'ল যে এইটো কোনো ধৰণৰ ৱৰ্ক নকৰে। এতিয়া নেক্সট এক্সপেৰিমেণ্ট, আৰু নেল পালিচ লগাই ল'লোঁ আৰু এতিয়া আকৌ আমি লগাম। এবাৰ লগাই হোৱাৰ পিছত আমি তাৰ ওপৰত আকৌ লগাই পেলাই এয়া আমি ৰিমুভ কৰি আছোঁ। কিন্তু এইটো ডেফিনেটলি ৱৰ্ক কৰে। এয়া চাওক, নখ পালিচ ৰিমুভ হৈ গ'ল। এয়া চাওক, ডেফিনেটলি এইটো ৱৰ্ক কৰিছে। আৰু এইটো যদি আপোনালোকে কৰিম বুলি ভাবিছে আৰু আপোনাৰ তাত যদি ৰিমুভাৰ নাই, আপুনি এইটো ট্ৰাই কৰিব পাৰে, এইটো কাম কৰে। ত' আপোনালোকে টিপছকেইটা চালে, এটা টিপছ সঁচা হয় আৰু আনটো ফেক্ট হয়, টোটেলি ফেক্ট হয়। সেইটো কোনো ধৰণৰ ৱৰ্ক নকৰে। গতিকে আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টৰ জৰিয়তে জনাব। লগতে লাইক কৰক, কমেণ্ট কৰক এণ্ড শ্বেয়াৰ কৰক। লগতে যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণে নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰোঁতে ওচৰতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ ভিডিঅ' গ'লে আপোনালোকৰ নটিফিকেশ্যন যায় আৰু আপোনালোকে মোৰ ভিডিঅ' চাব পাৰে। তেতিয়াহ'লে আপোনালোকক লগ পাম পুনৰ এটি অন্য ভিডিঅ'ৰ সৈতে। তেতিয়াহ'লে বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।